কোনো ডাঙৰ কথা নহয়। ইটছ নো বিগ ডিল। ইটছ নো বিগ ডিল অৰ্থাৎ কোনো ডাঙৰ কথা নহয়। শুনি ভাল লাগিল। গ্লেড টু হেয়াৰ ডেট। গ্লেড টু হেয়াৰ ডেট অৰ্থাৎ শুনি ভাল লাগিল। মই কল্পনাও কৰিব নোৱাৰোঁ। আই কাণ্ট ইভেন ইমেজিন। আই কাণ্ট ইভেন ইমেজিন অৰ্থাৎ মই কল্পনাই কৰিব নোৱাৰোঁ। আৰু কিবা এনিথিং এলছ। আৰু কিবা এনিথিং এলছ। সোনকালে কৰা। চপ চপ। চপ চপ অৰ্থাৎ সোনকালে কৰা। মোৰ সময় নাই। আই ডোণ্ট হেভ টাইম। আই ডোণ্ট হেভ টাইম অৰ্থাৎ মোৰ সময় নাই। মুঠেও নহয়। এবছলিউটলি নট। এবছলিউটলি নট অৰ্থাৎ মুঠেও নহয়। তুমি মোৰ সময় নষ্ট কৰি আছা। ইউ আৰ ৱেষ্টিং মাই টাইম। ইউ আৰ ৱেষ্টিং মাই টাইম অৰ্থাৎ তুমি মোৰ সময় নষ্ট কৰি আছা। ফূৰ্তি কৰা। ইনজয় ইয়ৰ চেল্ফ। ইনজয় ইয়ৰ চেল্ফ অৰ্থাৎ ফূৰ্তি কৰা। মোৰ পিছত আহা। ফ'ল' মি। ফ'ল' মি অৰ্থাৎ মোৰ পিছত আহা। যিমান সোনকালে সম্ভৱ। এজ সুন এজ পচিবল। এজ সুন এজ পচিবল অৰ্থাৎ যিমান সোনকালে সম্ভৱ। মোক বিশ্বাস কৰা। বিলিভ মি। বিলিভ মি অৰ্থাৎ মোক বিশ্বাস কৰা। মই আপোনাক চিনি পোৱা নাছিলোঁ। আই ডিডণ্ট ৰিকগনাইজ ইউ। আই ডিডণ্ট ৰিকগনাইজ ইউ অৰ্থাৎ মই আপোনাক চিনি পোৱা নাছিলোঁ। মোৰ সন্মুখত নাহিবা। ডণ্ট কাম ইন ফ্ৰণ্ট অফ মি। ডণ্ট কাম ইন ফ্ৰণ্ট অফ মি অৰ্থাৎ মোৰ সন্মুখত নাহিবা। সেই বিষয়ে চিন্তা নকৰিবা। ডণ্ট ৱৰি এবাউট ডেট। ডণ্ট ৱৰি এবাউট ডেট অৰ্থাৎ সেই বিষয়ে চিন্তা নকৰিবা। এয়া অনুচিত। ইটছ আনফেয়াৰ। ইটছ আনফেয়াৰ অৰ্থাৎ এয়া অনুচিত। তুমি মোৰ দায়িত্ব। ইউ আৰ মাই ৰেছপনচিবিলিটি। ইউ আৰ মাই ৰেছপনচিবিলিটি অৰ্থাৎ তুমি মোৰ দায়িত্ব। আপুনি তাত আছে নেকি? আৰ ইউ দেয়াৰ। আৰ ইউ দেয়াৰ অৰ্থাৎ আপুনি তাত আছে নেকি? আমাক ক্ষমা কৰিবা। এক্সকিউজ আছ। এক্সকিউজ আছ অৰ্থাৎ আমাক ক্ষমা কৰিবা। আপুনি মোক সহায় কৰিব পাৰিবনে? কেন ইউ হেল্প মি? কেন ইউ হেল্প মি অৰ্থাৎ আপুনি মোক সহায় কৰিব পাৰিবনে? মই আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ? হাউ কেন আই হেল্প ইউ? হাউ কেন আই হেল্প ইউ অৰ্থাৎ মই আপোনাক কেনেদৰে সহায় কৰিব পাৰোঁ? মই কিবা বিচাৰি আছোঁ। আই এম লুকিং ফৰ ছামথিং। আই এম লুকিং ফৰ ছামথিং অৰ্থাৎ মই কিবা বিচাৰি আছোঁ।